নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজিৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। মই আপোনালোকক কৈছিলোঁ যে সিদিনা ইয়াৰ আগৰ ব্লগটোত দেখাইছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱত গৈ কি কৰিলোঁ তাকে দেখাইছিলোঁ আৰু গোটেইখিনি নেদেখালোঁ, কৃষ্টিখিনি নেদেখালোঁ আৰু মই আপোনালোকক কৈছিলোঁ আমাৰ ছোৱালীয়ে কবিতা আবৃত্তি কৰিছিলে বুলি আৰু সেইখিনি আপোনালোকক দেখাম বুলি কৈছিলোঁ। যিহেতু সেই ক্লিপটো মোৰ ওচৰত নাছিলে, বেলেগৰ ওচৰত আছিলে আৰু লৈ পেলাই দেখাম বুলি কৈছিলোঁ আৰু ল'লোঁ আৰু আজি সেইটোকে আপোনালোকক দেখাওঁ বুলি ল'লোঁ। কাৰণ দেৰি হৈ গ'ল দুদিনমান দিয়া, কাৰণ আঞ্চলিক মিটিঙৰ দুদিন পিছতে আকৌ জিলাভিত্তিক হ'ল প্ৰতিযোগিতা। আঞ্চলিকত প্ৰতিযোগিতা হোৱাৰ পিছতে দুদিনৰ পিছত জিলাভিত্তিক হ'ল আৰু আমাৰ লখিমপুৰ জিলাৰ বাধাঘৰাত হৈছিলে। তাৰপিছত তাতে সিদিনা গ'লোঁ, গৈ ছোৱালী লৈ গ'লোঁ। আমি 1টামান বজাত পাইছোঁগৈ। তাৰপিছত 1টামান বজাত পোৱা পেলাৰ পিছতে মানে ভাবিছিলোঁ আৰু 2টামানৰ পৰা আৰম্ভ হ'ব চাগে, কিন্তু 2টামানৰ পৰা আৰম্ভ নহ'লে ৰৈ যেতিয়া মানে 4টামান বাজিছে তেতিয়া আৰু আৰম্ভ হ'বলৈ লৈছে আৰু তেতিয়া মানে কিছুমান যান্ত্ৰিক বিজুতি কিছুমানো হ'ল, তাৰ কাৰণে বহুত বেছি দেৰি হ'ল। তাৰ কাৰণেও 1.5 ঘণ্টা 2 ঘণ্টা ৰ'বলগীয়া হ'ল। তাৰপিছত ছোৱালী মানে দিনটো শোৱা নাছিলে আৰু তাই মানে ভাগৰ লাগিলে আৰু তাইক মই চাদৰ মেখেলা পিন্ধাই লৈ গৈছিলোঁ। সৰু ছোৱালী নিপিন্ধালেও হয়, কিন্তু তথাপিতো পিন্ধাই লৈ গৈছিলোঁ। পিন্ধালে ভাল আৰু তাইও পিন্ধিবলৈ মানে মন কৰিলে, তাইক পিন্ধাই মেলি লৈ গ'লোঁ। এইজনী ওচৰতে বহি আছে, দেখাম বাৰু। তাৰপিছতে যেতিয়া মানে মই দিনতে তাইক শুৱাবলৈ লৈছিলোঁ, কিন্তু তাই নুশুলে। চাদৰ মেখেলা পিন্ধি আছে যিহেতু কৈছে গাভৰু ছোৱালীয়ে চাদৰ মেখেলা পিন্ধি শুৱাই নেকি বা এনেকুৱা নিচিনা কথা কিছুমান ক'লে। তাৰপিছত আৰু নুশুলে। তাৰপিছত যেতিয়া কবিতা মানে ক'লে যে কবিতা আবৃত্তি আমি প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু তাৰপিছতে মানে তাইক মই ইমানেই জগাইছোঁ তাই নুঠে। একদম মা মোক শুবলৈ দিয়া বুলি এনেকৈ কান্ধত লৈ আছে যে পৰি দিছে কান্ধত শুবলৈ দিয়া বুলি, বেয়াও লাগিছে। তাৰপিছতে জগালোঁ আৰু যেন সাৰ পালে। তাৰপিছত তাই মানে 5 নম্বৰ গানতে আছিলে, কিন্তু তাই সেইবাৰ মানে যাবলৈ ইমান ইচ্ছা নকৰিলে মানে, আৰু গ'লেও মানে মই লগত যাব লাগে। যিহেতু তাই 3 বছৰ কমপ্লিট হৈছে মাত্ৰ, ছেপ্টেম্বৰৰ 11 তাৰিখে 3 বছৰ কমপ্লিট হৈছে। তাৰপিছতে ভাবি চাওঁ ইমান সৰু ছোৱালী এজনী আৰু মানে এখন জিলা হেৰিয়লৈ যে যাব পাৰিছে কম্পিটিশ্যনত, সেয়াই মোৰ কাৰণে যথেষ্ট। তাৰপিছতে ভবাই নাছিলোঁ তাই ইমানখিনিলৈ যাব বুলি। ভাবিছিলোঁ আৰু আঞ্চলিকত এনেই গোৱামগৈ আৰু তাই মানে মই ভবাতকৈ ভালকৈ গালে আৰু আঞ্চলিকত সেয়া প্ৰথম পুৰস্কাৰ পালে। আৰু দেখাই দিছোঁ মই আপোনালোকক, এখন কীৰ্তন পুথি দিছে আঞ্চলিকৰ পৰা। তাৰপিছত আৰু এখন প্ৰমাণপত্ৰ, জেচমিন কলিতা প্ৰথম স্থান, এখন প্ৰমাণপত্ৰ দিছে আঞ্চলিকৰ পৰা। তাৰপিছতে জিলাত তাৰপিছত মই তেনেকৈ তাইক যেতিয়া জেচমিন কলিতা মাতিছে মই পঠিয়ালোঁ, কিন্তু তাই মানে তেতিয়া মানে মনটো ভাল নহয়, যিহেতু টোপনিৰ পৰা চকামকাকৈ সাৰ পাইছে। তাৰপিছতে প্ৰতিযোগীও ইমান বেছি নাছিলে বাৰু। তাৰপিছতে একেবাৰে লাষ্টলৈ থ'লে তাইক। তাৰপিছত লাষ্টত যেতিয়া মোক সুধিছে যে আহিব পাৰিবনে এতিয়া, মই বোলো পাৰিব। তাৰপিছত তাইক মই পঠিয়াই দিছোঁ যেতিয়া আকৌ মাতিছে। তাৰপিছত গৈছে, ভালকৈ গাইছে। সেৱা কৰি প্ৰথমৰ পৰা সেৱা কৰি ধুনীয়াকৈ কবিতা অকণো পাহৰা নাই, ক'ত কেনেকৈ গাব লাগে, কেনেকৈ ৰ'ব লাগে, গোটেইখিনি কৰিছে। তাৰপিছতে তথাপিতো মনটো ডাউন হৈ থাকিলে, যিহেতু মানে টোপনিৰ পৰা উঠিছেহে। তাৰপিছতে আমি তাইক গোৱাৰ পিছতে গুচি আহিলোঁ। যেতিয়া মানে একেবাৰে ফলাফল একেবাৰে 10টা 10:30 মানত ঘোষণা কৰিছে আৰু আমিতো গুচিয়ে আহিলোঁ। আৰু তাত আমাৰ মানুহ কিছুমান আছিলে আৰু সেই মানুহ মানে নবহে নাছিলে আৰু সিহঁতৰ মুখৰ পৰা শুনিছোঁ আৰু তাইক মানে বিচাৰকে যিমানখিনি প্ৰশংসা কৰিছে, তাৰমানে স্থানতকৈ কম নহয় মানে। আৰু বিচাৰকে যিখিনি কৈছে, তেওঁলোকে মোক যিখিনি কৈছে সেইখিনিহে মই আপোনালোকক কৈছোঁ। বিচাৰকে কৈছে বোলে ছোৱালীজনীয়ে ইমান কম বয়সতে ইমানখিনি যে কৰিছে বা ইমানখিনি আগবাঢ়িব পাৰিছে, আমি বহুত ভাল পাইছোঁ আৰু তাই আৰু আগবাঢ়ি যাওক। আৰু কৈছে হেনো যে তাই প্ৰথম হোৱাৰে যোগ্য, কিন্তু তাই যে আখৰ চিনি নাপায়, যিহেতু তাই স্কুললৈ যোৱা নাই, অংগনাবাদীলৈ গৈ আছে। আপোনালোকক মই দেখায়ে থাকোঁ, আজিলৈকে তেনেকৈ পঢ়োৱা নাই বা বয়সেই হোৱা নাই, 3 বছৰ হৈছেহে মাত্ৰ। 5 বছৰৰ পৰা স্কুল যায়হে, স্কুলত দিয়েহে। তাৰপিছত সেইটো কাৰণে তাইক মানে প্ৰথম স্থানটো দিব নোৱাৰে আৰু সেইকাৰণে তাইক মানে বিচাৰকে সেইটো কৈছে যে আমি এইটো উদগনিমূলক বঁটা এটা দিম, কিন্তু আমি ভাবি থকা নাছিলোঁ ইমান কণমানি প্ৰতিযোগী এগৰাকীয়ে আহি আমাক এনেকৈ বিভূতিত পেলাব বুলি ভবা নাছিলোঁ বুলি কৈছে। আৰু কৈছে আমি এতিয়া সিদ্ধান্ত কৰিছোঁ যে ছোৱালীজনীক আমি
উদগনিমূলক বঁটা এটা দিম বুলি কৈছে। আৰু যিহেতু সেইটো আমি গোটাই থোৱা নাছিলোঁ, গতিকে আমি সেইটো গোটাই মেলি আমি জিলাৰ ফালৰ পৰা আমি তেওঁলোকৰ প্ৰাথমিকলৈ পঠিয়াই দিম বুলি কৈছে। আৰু এতিয়ালৈকে মোৰ হাতত সেই উদগনি বঁটা ভাগ পোৱাহি নাই। হয়তো আমাৰ নামঘৰৰ ভাগৱতৰ দিনা তাইক সেই বঁটাটো দিব। যি কি নহওক, সেইখিনি কথা, সেইখিনি বঁটা দিয়া বা কিবা স্থানত লোৱা সেইখিনি মোৰ কাৰণে ডাঙৰ কথা নহয়। বিচাৰকে তাইক যিখিনি কথা তাইক কৈছে, সেইখিনিয়ে তাইৰ কাৰণে আশীৰ্বাদ, সেইখিনিয়ে যথেষ্ট। আৰু ভিডিঅ'টো দীঘল কৰি নাথাকোঁ। আৰু ক'লে হয়তো অলপ বেছি, মই হয়তো অলপ বেছি কোৱাও হৈছে, মই নাজানো। সঁচাকৈ মোৰ বিৰাট ভাল লাগিছে। মোৰ বুলিয়ে নহয়, আমাৰ ঘৰখনো বিৰাট ভাল লাগিছে। আৰু তাইক, আমাৰ ঘৰখনো বুলিয়ে নহয়, তাইক যেতিয়া তাই আঞ্চলিকত ফাৰ্ষ্ট হ'ল বা আঞ্চলিকত তাইক ইমান ধুনীয়াকৈ যেতিয়া গালে, বহুতেই তাইক একদম তুমি বহুত মৰম কৰিছে। আৰু তুমি ভালকৈ গাবা, ভালকৈ গাবা। আৰু আমাৰ সন্মুখৰ আইতাকো বৰ্তাকহঁতৰ আইতাকো লগতে গৈছে, তাই গোৱা চাবগৈ। আৰু তাৰপিছত তেনেকৈ লৈ মেলি গ'লোঁ। সেইখিনি আৰু হ'ল। আৰু তাই ধুনীয়াকৈ গালে, যিমান ভালকৈ গাব লাগে তেনেকৈয়ে গালে। কিন্তু টোপনিৰ কাৰণে মনটো অকণমান ডাউন হৈ থাকিলে, তথাপিতো বিচাৰাকৈ সেইটো হেৰি কোৱা নাই। কিন্তু তাইক প্ৰথম স্থান নিদিয়াৰ কাৰণ সেইটোৱে, তাই যে আখৰ চিনি নাপায়। যিহেতু মূললৈ যাব লাগিব, আৰু মূলত ডিষ্ট্ৰিক্টৰ পৰা এজনে নিব। আৰু সেইটো কাৰণে মূললৈ তাইক দিয়া নাই, কাৰণ মূলত প্ৰশ্ন সুধিব। আৰু তাই যদি কিবা প্ৰশ্ন সুধে, তাইকতো মই এতিয়া কবিতাটো যেনেকৈ গাব লাগে তেনেকৈ শিকাই দিছোঁ, তাই তেনেকৈয়ে গাইছে। য'ত ৰ'ব লাগে তেনেকৈয়ে ৰৈছে। মই যিটো শিকাইছোঁ তাই তেনেকৈয়ে গাইছে। কিন্তু তাত মূলত কি প্ৰশ্ন সুধি দিবতো কোনেও নাজানে। সেইটো কাৰণে তাই যদি প্ৰশ্ন সুধি দিয়ে, তাই কি উত্তৰ দিব? কাৰণ তাইৰ বয়স 3 বছৰ হৈছেহে। নামটো সুধিলে ক'ব পাৰিব, বা কিবা এটা তেনেকৈ সুধিলে ক'ব পাৰিব। কিন্তু বেলেগ বিষয়ত তাইক প্ৰশ্ন সুধিলে তাইতো নোৱাৰিব। আৰু সেইকাৰণে তাইক মূললৈ পঠিওৱা নাই। আৰু তাইক উদগনিমূলক বঁটা এটা দিছে, সেয়াই মোৰ কাৰণে যথেষ্ট। আৰু বিচাৰকে চবতকৈ বেছি কথা, বিশেষ কথাটো হ'ল, বিচাৰকে যিখিনি কথা তাইৰ বিষয়ে কৈছে, যিমান প্ৰশংসা কৰিছে, সেইখিনিয়ে আশীৰ্বাদ স্বৰূপ, সেইখিনিয়ে আশীৰ্বাদ। তাই আগবাঢ়ি যাওক, আগবঢ়াই লৈ যাম এনেকৈ। ভালে থাকক। আহা, এইফালে আহা, এইফালে আহা, ওচৰলৈ আহা। মোৰ ওচৰতে বহি আছে। আৰু এইজনী আমাৰ দে মানুহজনী। এই নমস্কাৰ কৰি দিয়া আকৌ। নমস্কাৰ। এই ভালকৈ কোৱা। নমস্কাৰ। কেতিয়াবা কেঁচুৱা নিচিনা হয়। ইমান কথা স্পষ্টকৈ ফুটে তাই, কিন্তু তাই কেতিয়াবা আলসা হেৰিয়াতে এই কথা নুফুটা নিচিনা দেখাই দিয়ে। এতিয়া কি বুলি কৈছিলা? নমস্কাৰ। এতিয়া ভিডিঅ'টো দীঘল কৰি নাথাকোঁ। তাইনো কবিতাটো কেনেকৈ গালে আপোনালোকক দেখাই দিছোঁ, চাওক। আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু ছোৱালীজনীক আশীৰ্বাদ দিবলৈ নাপাহৰিব। কমেণ্ট এটা কৰি সকলোৱে আশীৰ্বাদ দিব যাতে।